মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত আগবঢ়াবলৈ লৈছোঁ WH কুৱেশ্যনৰ নেৰেশ্যন। আৰু এই WH কুৱেশ্যনৰ নেৰেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ, আৰু এইটোকে গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণ হৈছে এই WH কুৱেশ্যনৰ নেৰেশ্যন দশম শ্ৰেণীৰ প্ৰায়বোৰ পৰীক্ষাতে দি থকা দেখা যায়। আনকি SSLC পৰীক্ষাতো এই ধৰণৰ নেৰেশ্যন প্ৰায় আহি থকা দেখা যায়। সেয়ে মই আপোনালোকৰ আগত আগবঢ়াই লৈছোঁ আজি WH কুৱেশ্যনৰ নেৰেশ্যন। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে ভালদৰে আপোনালোকে বুজিব পাৰিব। আৰু যদি কিবা বুজি নাপায় তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু মই সেইখিনি বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। প্ৰশ্নটো হৈছে এনেধৰণৰ: দ্য টিচাৰ ছেইড, হোৱাট ইজ ইয়ৰ নেম? বন্ধু বান্ধৱীসকল, প্ৰশ্নবোধক অৰ্থাৎ ইণ্টাৰগেটিভ চেণ্টেন্সৰ নেৰেশ্যন সম্পৰ্কে আপোনালোকক আগৰ ভিডিঅ'ত অৱগত কৰোৱা হৈছে। আপোনালোকে যদি ভিডিঅ'বোৰ চোৱা নাই, অতি শীঘ্ৰে ভিডিঅ'বোৰ চাই ল'ব। আৰু প্ৰশ্নবোধক থাকিলেও যদি WH কুৱেশ্যনেৰে প্ৰশ্নবোধকটো আৰম্ভ হয়, তেতিয়াহ'লে এক বিশেষ পদ্ধতি আমি ব্যৱহাৰ কৰিব লাগিব। আৰু সেই বিশেষ পদ্ধতি ব্যৱহাৰ কিদৰে কৰিব পাৰি, আহক আপোনালোকে চাওক। এতিয়া আগৰ ভিডিঅ'ত মই উল্লেখ কৰা মতে, যদি ইণ্টাৰগেটিভ চেণ্টেন্স হয়, আমি তেতিয়া এই ৰিপৰ্টিং ভাৰ্বৰ ছেইড থাকক বা টল থাকিলেও আমি এই ছেইড বা টল যিটো ভাৰ্ব হয়, এই ভাৰ্বটো আমি আস্ক বহাম ভাৰ্বৰ ঠাইত। ঠিক তেনেকৈ আমি দ্য টিচাৰ আস্কড। বন্ধু বান্ধৱীসকল, আমি যেতিয়া ডু বা ডিড বা ডাছ অৰ্থাৎ কোনো হেল্পিং ভাৰ্বেৰে যদি প্ৰশ্নটো আৰম্ভ হয়, তেতিয়াহ'লে আমি ইফ ব্যৱহাৰ কৰোঁ। আৰু যদি এছাৰ্টিভ চেণ্টেন্স হয়, তেতিয়াহ'লে আমি ডেট ব্যৱহাৰ কৰোঁ। কিন্তু এই WH কুৱেশ্যনৰ ক্ষেত্ৰত আপোনালোকে ইফ বা ডেট ব্যৱহাৰ কোনো প্ৰয়োজন নাই। WH কুৱেশ্যনৰ যিটোৰে আৰম্ভ হৈছে সেইটোৱে হুবহু বহিব। ইয়াতে হোৱাট আছে, হোৱাটটো হুবহু বহিব, হোৱাট। এতিয়া কথা হ'ল, হোৱাটৰ পিছত আমি যেতিয়া স্পীচটো চাম, ৰিপৰ্টেড স্পীচটো চাম, তেতিয়া ইয়াৰ ছাবজেক্টটো চাম আমি। ছাবজেক্টটো কি পাৰ্চন হৈ আছে। ছাবজেক্টটো যিহেতু ছেকেণ্ড পাৰ্চন, আমি ইয়াতে অবজেক্ট মতে চেঞ্জ কৰিম। কিন্তু ইয়াতে অবজেক্ট দিয়া নাই যদিও আমি এটা আমি ভাবি ল'ব লাগিব। ইয়াতে আছে বুলি ভাবি ল'ব লাগিব। গতিকে ইয়াতে দিয়া আছে ইয়ৰ, যদি হয় ইয়াতে হ'ব মাই। তাৰপিছত ধুনীয়াকৈ আপোনালোকে অবজেক্টটো বহাই দিব, নেম। এতিয়া কথা হ'ল, যিহেতু মই আগৰ ভিডিঅ'ত উল্লেখ কৰিছোঁ, নেৰেশ্যনৰ ক্ষেত্ৰত প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট থাকিলে চিম্পল পাষ্ট হয়, প্ৰেজেণ্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট কণ্টিনিউৱাছ হয়। এনেকৈ এই পদ্ধতিৰে আমি কৰিব লাগিব। যিহেতু ইয়াতে বাক্যটো হৈছে চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য, সেয়েহে আমি এইটো চিম্পল পাষ্ট কৰিব লাগিব। আৰু চিম্পল পাষ্ট কৰিব লাগিলে যিহেতু বি ভাৰ্বৰ ফৰ্ম আছিল, আপোনালোকে যদি বি ভাৰ্বৰ ফৰ্ম বুজি পোৱা নাই, তেনেহ'লে মই বি ভাৰ্বৰ ফৰ্ম কেইটামান দেখাই দিছোঁ। আমাৰ যেনেকৈ মেইন ভাৰ্বৰ, যেনেকৈ ধৰি লওক গ, প্ৰেজেণ্ট ফৰ্ম, ৱেণ্ট, পাষ্ট ফৰ্ম, আৰু গান, পাষ্ট পাৰ্টিচিপল ফৰ্ম। এইটো প্ৰেজেণ্ট ফৰ্ম, এইটো পাষ্ট ফৰ্ম, আৰু এইটো পাষ্ট পাৰ্টিচিপল ফৰ্ম। ঠিক তেনেকৈ বি ভাৰ্বৰো পাষ্ট প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে। ঠিক তেনেকৈ বি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম হৈছে আপোনালোকৰ এম, নাইবা ইজ, নাইবা আৰ। আৰু পাষ্ট ফৰ্ম হৈছে ৱাজ, ৱেৰ, ৱাজ বা ৱেৰ। প্ৰয়োজন সাপেক্ষে ৱাজ হ'ব, প্ৰয়োজন সাপেক্ষে ৱেৰ হ'ব। আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে বিন।
গতিকে আমি ইয়াৰ ক্ষেত্ৰত যিহেতু ইয়াতে ইজ আছে, আমি ইজৰ ঠাইত এইটো পাষ্ট ফৰ্মলৈ নিব লাগিব। যিহেতু চিম্পুল পাষ্টৰ গঠন প্ৰণালী মতে ভাৰ্বৰ পাষ্ট ফৰ্ম হয়, সেয়েহে আমি ভাৰ্বৰ পাষ্ট ফৰ্ম ব্যৱহাৰ কৰিম, ৱাছ। এইখিনিয়ে বন্ধুসকল, আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো ভালদৰে বুজি পাইছে। আৰু যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয়কৈ আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকল বন্ধু বান্ধৱে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী এটা মই প্ৰশ্ন আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰশ্নটো হৈছে, ৰাম ছেড টু মি হুৱেৰ ইজ মাই বেগ। অৰ্থাৎ আমি যদি এইটো অসমীয়াত ক'ব লাগে তেনেহ'লে ৰামে মোক কৈছিল মোৰ বেগটো ক'ত। যিহেতু এইটো এটা ইণ্টাৰগেটিভ বাক্য হয় বা প্ৰশ্নবোধক বাক্য হয়, এই বাক্যটোৰ ক্ষেত্ৰত আমি একেই ধৰণে ছেডটোৰ ঠাইত আমি ইয়াতে আস্ক বহাম। ৰাম আস্কড, ইয়াতে টু লিখাৰ আৰু প্ৰয়োজন নাই। আস্কড মি, যিহেতু WH কুৱেশ্যনেৰে আৰম্ভ হৈছে, আমি সেইটো হুবহু বহাই দিম। হুৱেৰ, ইয়াতে বন্ধুসকল আপোনালোকে লক্ষ্য কৰিব, ইয়াতে আছে ফাৰ্ষ্ট পাৰ্চন, যিহেতু মাই। ফাৰ্ষ্ট পাৰ্চন থাকিলে আমি ইয়াৰে ৰিপৰ্টিং ভাৰ্বৰ আমি ছাবজেক্টটো চাম। ছাবজেক্ট যিহেতু ৰাম, আমি ৰামৰ সলনি আমি লিখিম হিজ। এতিয়া বন্ধুসকল অবজেক্ট লিখিম আমি হুৱেৰ হিজ বেগ। একেধৰণে আমি ইজটো ৱাছ লিখিম। আৰু উত্তৰটো হৈছে ৰাম আস্কড মি হুৱেৰ হিজ বেগ ৱাছ। এইখিনিয়ে বন্ধুসকল, আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। আৰু আপোনালোকে যদি ভাল পাইছে এটা এটাকৈ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধু বান্ধৱে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, মই আকৌ এবাৰ কৈছোঁ, তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা আপোনালোকৰ সুধিব লগা থাকে তেনেহ'লে মই এটা স্ক্ৰীণত নম্বৰ দিছোঁ, সেই নম্বৰটোত আপোনালোকে মোক সুধিব পাৰে। অন্ততঃ আপোনালোকে যদি মোৰ ভিডিঅ'টো এবাৰ চায় তেনেহ'লে নিশ্চয়কৈ এটা এটাকৈ লাইক কৰিব। আৰু এই লাইকটোৱে আপোনালোকৰ মোৰ মনত অনুপ্ৰেৰণাৰ সৃষ্টি কৰিব। আৰু এই অনুপ্ৰেৰণাই মই পৰৱৰ্তী ভিডিঅ' বনোৱাৰ বাবে আগ্ৰহী হ'ম বুলি আশা কৰিলোঁ। আৰু এইখিনিকৈ কৈ মোৰ ভিডিঅ'ৰ আজি সামৰণি মাৰিছোঁ। ধন্যবাদ।